চন্দ্ৰপৃষ্ঠত অৱতৰণ চন্দ্ৰযান-৩ এই বাক্যশাৰী ক'বলৈ মাত্ৰ কেইটামান ক্ষণ অপেক্ষা, মাত্ৰ কেইটামান ঘণ্টা। এতিয়া কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে। চন্দ্ৰযান-৩ৰ যি অভিযান আৰু সেয়া সফল সমাপ্তিৰ দিশে অগ্ৰসৰ হৈছে আৰু ইতিমধ্যে ইছৰোৰ ফালৰ পৰা জনোৱা হৈছে যে বৰ্তমান সময়ত চন্দ্ৰযান-৩ৰ যি অভিযান সেয়া বৰ্তমান সময়লৈকে সকলো সফলভাৱে ৰূপায়িত হৈ আছে। যি ধৰণে পৰিকল্পনা কৰা হৈছিল সেই ধৰণে ৰূপায়িত হৈ আছে, কিন্তু বিশেষ এটা কথা উল্লেখ কৰিছে যে 15 মিনিটছ অফ টেৰৰ। 15 মিনিটছ অফ টেৰৰ মানে হৈছে শেষৰ 15 মিনিট। চন্দ্ৰপৃষ্ঠত অৱতৰণৰ শেষৰ 15 মিনিট কিয় জটিল হিচাপে চিহ্নিত কৰিছে ইছৰোৱে, সকলো বিৱৰি কম। নমস্কাৰ, মই দীপাংকৰ শইকীয়া। চন্দ্ৰযান-৩ৰ অভিযান আৰু বিশ্বত ইতিহাস ৰচনাৰ বাবে বিশ্বৰ মানচিত্ৰত এক নতুন নামাকৰণ কৰিবৰ বাবে আৰু মহাজাগতিক পৰিঘটনাৰ ক্ষেত্ৰত এক নতুন ইতিহাস ৰচনা কৰিবৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ইছৰো। ইছৰোৰ ফালৰ পৰা প্ৰেৰণ কৰা 14 জুলাইত প্ৰেৰণ কৰা চন্দ্ৰযান-৩ এতিয়া শেষৰটো ক্ষণত 23 আগষ্ট 6:04, বিয়লি 6:04, সেই সময়খিনি হৈছে অতিকৈ গুৰুত্বপূৰ্ণ আৰু সকলোৱে অধীৰ অপেক্ষা কৰি আছে সেই সময়খিনিলৈ। যিহেতু চন্দ্ৰপৃষ্ঠত অৱতৰণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা, ইতিমধ্যে ইছৰোৰ ফালৰ পৰা আজি প্ৰকাশ কৰিছে যে সকলো সুচাৰুৰূপে ৰূপায়িত হৈ আছে বৰ্তমান সময়লৈকে। আৰু যি লেণ্ডাৰ বিক্ৰম বৰ্তমান সময়ত চন্দ্ৰযান-৩ কঢ়িয়াই লৈ গৈছে, লেণ্ডাৰ বিক্ৰম, আৰু লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত কাইলৈ 6:04 সন্ধিয়া, আৰু সেই সময়খিনিলৈ অপেক্ষা এতিয়া সকলোৰে। কিন্তু তাৰ বাবে 15 মিনিটছ অফ টেৰৰ হিচাপে উল্লেখ কৰিছে শেষৰ 15 মিনিট। অৰ্থাৎ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ শেষৰ 15 মিনিট সময় ইছৰোৰ হাতত কোনো ধৰণৰ কণ্ট্ৰল নাথাকিব লেণ্ডাৰ বিক্ৰমৰ। লেণ্ডাৰ বিক্ৰমে নিজেই অৱতৰণৰ সেই কামখিনি, প্ৰক্ৰিয়াখিনি সমাপন কৰিব শেষৰ 15 মিনিটত। কাৰণ ইছৰোৱে বৰ্তমান সময়লৈকে কণ্ট্ৰল কৰি আছে। চন্দ্ৰৰ চাৰিওকাষে বৰ্তমান সময়ত ঘূৰি থকাৰ ক্ষেত্ৰত, ওচৰ চপাৰ ক্ষেত্ৰত, যিহেতু 25 কিলোমিটাৰ মাত্ৰ দূৰত্বত আছে চন্দ্ৰৰ পৰা লেণ্ডাৰ বিক্ৰম, আৰু লেণ্ডাৰ বিক্ৰম ওচৰ চাপিবলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু লেণ্ডিং কৰিবৰ বাবে কেইটামান ঘণ্টা বাকী, আৰু সেই সময়খিনিৰ বাবে অপেক্ষা সকলোৰে। আৰু লেণ্ডাৰ বিক্ৰম অৱতৰণৰ 15 মিনিটছ অফ টেৰৰ হিচাপে যিহেতু শেষৰ 15 মিনিট চিহ্নিত কৰা হৈছে, তাৰ দুঘণ্টাৰ পূৰ্বেই ইছৰোৰ ফালৰ পৰা সকলো প্ৰক্ৰিয়া চোৱা হ'ব যে প্ৰকৃততে অৱতৰণ কৰিবলৈ সকলো সমাপন কৰিবলৈ সক্ষম হৈছে নে নাই, সকলো ঠিকেই আছে নে নাই, সেই বস্তুখিনি লক্ষ্য কৰিব। তাৰ পাছতহে ইছৰোৰ ফালৰ পৰা প্ৰেৰণ কৰিব যে হয় আজি লেণ্ডিং কৰিব পাৰিব 6:04। যদি দুঘণ্টাৰ পূৰ্বে যেতিয়া নেকি পৰীক্ষণ কৰিব তাত যদি দেখিবলৈ পোৱা যায় কোনো বিসংগতি দেখা যায়, তেনেহ'লে পুনৰ 27 আগষ্টলৈ অপেক্ষা কৰিব লাগিব। এতিয়া সকলোৱে অপেক্ষা কৰিছে কাইলৈ অৰ্থাৎ 23 আগষ্টৰ সন্ধিয়া 6:04, যিহেতু প্ৰথমবাৰ হ'ব ইছৰোৰ প্ৰথমবাৰ তথা অভিলেখ হ'ব মহাজাগতিক পৰিঘটনাৰ ক্ষেত্ৰত, য'ত অৰ্থাৎ মহাকাশলৈ যান প্ৰেৰণৰ ক্ষেত্ৰত, চন্দ্ৰলৈ যান প্ৰেৰণৰ ক্ষেত্ৰত অভিলেখ হ'ব। যিহেতু দক্ষিণ মেৰুত অৱতৰণ কৰিব লেণ্ডাৰ বিক্ৰম, আৰু দক্ষিণ মেৰু হৈছে পৃথিৱীৰ বিপৰীত দিশটো। অৰ্থাৎ আমি চন্দ্ৰটো যিটো দিশ দেখি থাকোঁ, আকাশত চন্দ্ৰটো যিটো দিশ দেখি থাকোঁ, তাৰ বিপৰীত দিশত অৱতৰণ কৰিব লেণ্ডাৰ বিক্ৰমে। আৰু আমেৰিকা হওক, ৰাছিয়া হওক, কোনেও বৰ্তমান সময়লৈকে সেই দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ সক্ষম হোৱা নাই। যদি কাইলৈ সক্ষম হয় চন্দ্ৰযান-৩, তেনেহ'লে এক ইতিহাস ৰচনা হ'ব, আৰু এই ইতিহাসৰ বাবে সাজু সকলো, সাজু আপুনি, সাজু মই, আৰু 6:04 অপেক্ষা। আৰু এই মহাজাগতিক পৰিঘটনা পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছে ইছৰোৰ ফালৰ পৰা। সকলোৱে ঘৰত বহি মোবাইলতে ইছৰোৰ যি ৱেবছাইট, ইউটিউব চেনেল হওক, বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে আৰু যি দূৰদৰ্শনৰ জৰিয়তেও চাবলৈ সক্ষম হ'ব। আৰু সেই মহাজাগতিক পৰিঘটনাৰ তথা সেই মহাজাগতিক ক্ষণৰ বাবে সাজু হৈছে এতিয়া সকলো।